স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ আজি আপোনালোকক। আৰু আজি বতৰটো অলপ ৰ'দ ওলাইছে, মাজে মাজে আকৌ ৰ'দটো গুচি যায়। এনেকুৱা বতৰবিলাকত ঠাণ্ডাটো কিন্তু কি হ'ব, ঠাণ্ডাটো কিন্তু পূৰা আছে। ঠাণ্ডাটো এতিয়ালৈকে যোৱা নাই, ঠাণ্ডা যোৱাৰ নামেই লোৱা নাই। আনকি আমি মাঘ বিহু পাতিলোঁ, মেজি জ্বলালোঁ। আগতে কয় আমাৰ আইতাহঁতে যে মেজি জ্বলালে আৰু পিছদিনাৰ পৰা আৰু ঠাণ্ডাটো গ'লগৈ আৰু, কিন্তু এইবাৰ তেনেকুৱা একো হোৱা নাই, বৰঞ্চ ঠাণ্ডাটো বেছিহে আহিছে। বতৰো এনেকুৱা, সেইকাৰণে ভাবিলোঁ আজি কিবা এটা বনাই খাওঁ। সৰস্বতী পূজাৰ কাৰণে আমি কালি আনিছিলোঁ কিনি বুটমাহ, সেইখিনি আমি কালি পূজাতে কৰিলোঁ সম্পন্ন। কিছুমান থাকি গ'ল শুকান বুটমাহ, সেইকাৰণে ভাবিছোঁ শুকান বুটমাহখিনি তিয়াই লৈছোঁ। তিয়াই লৈ এতিয়া অলপ ভাজিম, জলকীয়া দি, জলকীয়া আলু পিঁয়াজ লগাই ভাজিলেতো কিমান টেষ্টি হয় আপোনালোকে জানেই। বতৰটো তেনেকুৱা হৈছে, খাবলৈ বিৰাট ভাল লাগিব। সেইকাৰণে মই এতিয়া সেইখিনি বনাই আছোঁ, লগতে লুচিও বনাম। আৰু মোৰ ভতিজাটো আহিছে আৰু তাকো দিব লাগিব, তাৰ কাৰণে বনাইছোঁ। আৰু ভাগিন এটা আছে বমিও, সিও ঘৰত ৰৈ আছে, মই তাৰ কাৰণেও আকৌ পঠিয়াব লাগিব বনাই। মানে সি বহুত ভাল পায়, সেইকাৰণে মই তাৰ কাৰণেও বনাই আছোঁ। আৰু ভতিজাটো বাহিৰত সি পঢ়ি আছে, কাৰণ মানে এবাৰ সি পুলিচ চাকৰিৰ যিটো দৌৰা সেইটো সি ভালকৈ পাছ কৰিলে আৰু ভাল হ'ল তাৰ। আৰু তাৰ লাষ্ট এক্সামটো আছে, ৰিটেন এক্সাম। আৰু ৰিটেন এক্সামটোৰ কাৰণে আমাৰ এখেতৰ ওচৰত তেওঁ এতিয়া পঢ়া শুনা কৰি আছে। আমাৰ এখেতে তাৰ গোটেই মেথছটো চাই দিছে, সেইকাৰণে সি আহিছে ইমান দিনৰ মূৰত, তাৰ কাৰণে এইটো এটা বনাই আছোঁ, বনাই লওঁ কৰি। এইফালে বাহিৰত দদায়েকে ভতিজায়েকক অলপ অংক শিকাই আছে, কাৰণ এক্সামো পাবহি 20 তাৰিখে। তাৰ আগতে সি প্ৰিপেৰেশ্যনটো তাৰ অলপ ভালকৈ কৰাই দিছে, যাতে সি এবাৰ ভালকৈ পাছ কৰি চাকৰিটো পাই যায়। তাৰ কাৰণে জোৰদাৰছে তৈয়াৰী হৈ আছে। এনেকুৱা বৰষুণ দি থকা সময়বিলাকত এনেকুৱা পিঁয়াজ, জলকীয়া আৰু বুট খাই কিন্তু তাৰ মজাটো বেলেগ। আৰু লগতে এতিয়া মই পুৰি ৰেডি কৰি ল'ম, মজা মজা লাগিব। আটাখিনি মই প্ৰায় এঘণ্টাৰ আগতেই মঠি থৈছিলোঁ, কাৰণ ৰুটিটো যেতিয়া বনাম তেতিয়া ফুলিব লাগিব। ফুলাটো মেইন আৰু কোমল হৈ থাকিব লাগিব, নহ'লে লগালগ বনাই দিলে সি টান হৈ পৰে। সেইকাৰণে অলপ আগতীয়াকৈ মই তাক মঠি থৈছিলোঁ। এতিয়া মঠা এঘণ্টাৰ পিছত এতিয়া মই লাহে লাহে গোল কৰি লৈছোঁ, আৰু গোল কৰি লাহে লাহে সৰু কৰি মই এতিয়া বেলি যাম। আৰু বেলাৰ পিছত আপোনালোকে নিশ্চয় দেখিব কেনেকুৱা কেনেকুৱা হ'ব পুৰিকেইখন। আৰু মই তাক গৰম পানী অকণমান মঠি দিছিলোঁ। আৰু এতিয়া জলদিছে মই পুৰিকেইখন বেলি লৈছোঁ, কাৰণ মানে আলহী যাবলৈ সময় হৈছে, তাৰো পঢ়া শুনা অলপ সময় হৈ গ'ল, সি এতিয়া যাব ওলাইছে। সেইকাৰণে মই সোনকালে পুৰি লৈছোঁ, আৰু পুৰিকে ৰেডি কৰি তাক খুৱাব লাগিব, ঘৰৰ সকলোকে খুৱাব লাগিব, আৰু লগতে বমিবলৈ পেকিঙো কৰিব লাগিব। সেইকাৰণে কাম বহুত। পুৰিৰ বনোৱাৰ কাহিনী এটা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যেতিয়া মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ, তেতিয়া মই দুজনীমান মোৰ ফ্ৰেণ্ড মাতিছিলোঁ ঘৰলৈ চাহ খাবলৈ। সিহঁতে আহি পালেহি, মই চাহ বনালোঁ, পুৰি বনালোঁ, ভাজি বনালোঁ। কিন্তু যেতিয়া সিহঁতে চাহৰ টেবুলত বহি পুৰিখন ভাঙি খাব লওঁতে পুৰিখন ভাঙি গৈ টুকুৰা হয় তাই মোৰ ওপৰত পৰিলে। আৰু সেইদিনা মই এনেকৈ খুৱাবলৈ হয়তো লাজ পোৱাৰ কথা। তেতিয়াৰ পৰা ভাবিলোঁ নাই, মই পুৰিখন ভালকৈ বনাবলৈ শিকিম, মঠিবলৈ শিকিম, কিমান সময় পানী দিব লাগে, তাক কেনেকৈ মঠিব লাগে, কিমান সময় তাক ৰাখিব লাগে, সকলোবোৰ শিকিম। আৰু নিজৰ সঁচাকৈ হাতৰ প্ৰণালীটোৰ দ্বাৰা মই শিকিলোঁ। মানে নিজে প্ৰেক্টিকেল নকৰিলে নোৱাৰে ভালকৈ, যিকোনো বস্তু প্ৰেক্টিকেল কৰিবই লাগিব। আৰু শিকিলোঁ, শিকি আজি ৰিজাল্ট নিজৰ ওচৰত। যেনেকৈ হ'লেও পুৰিখন এতিয়া মই বনালে ফুলি উঠে, বহুত দেৰিলৈকে কোমল হৈ থাকে, এতিয়া আলহীক খুৱাই ভাল লাগে। এইটো ভাগ হৈছে আমাৰ আয়াঙৰ, আৰু পুৰিকেইখন ৰেডি হৈ গ'ল, তাই সি আয়াঙে কণীয়ে খায়। আৰু এয়া হৈছে অংকুৰলৈ, মানে ভতিজাটোলৈ, যি ক্লাছ কৰি আছে বাহিৰত বহি লৈ ৰ'দত। আৰু এইটো হৈছে পেকিং কৰিছোঁ মই আমাৰ বমিমলৈ। এয়া আমাৰ আয়াঙে খাবলৈ বহিলে, প্ৰথমে মই তাকে দি লওঁ, আৰু মই প্ৰায় এখনহে পালোঁ, বেছিকৈ নাখালোঁ আৰু তাকে দিলোঁ। আৰু আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। আৰু যদি অলপ ভাল পালে তেন্তে লাইক কৰিব, যদি ইয়াতকৈ অকণমান ভাল পালে তেন্তে প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব, আৰু ওচৰতে যিটো বেল আছে সেইটো দবাই দিব, আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, নে কি কয় ন। আৰু তেন্তে আজিলৈ আহোঁ। আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো চাওক,
ইমানেই মানে পিছবেলা ভিৰ হয়, পিছবেলা বুলিয়ে নহয় যিকোনো সময়তে ইমানেই ভিৰ, ওলাবলৈ বহুতবাৰ ভাবিব লাগে ৰাস্তালৈ যাবৰ সময়ত। এইটো দি দিয়া বমিম দাদালৈ, বমিম দাদা দি দিয়া, অংকুৰ দাদাক দি দিয়া। তুমি এই কণেনি যে পিঠি বিষ হৈ আছে নহয়, সেইকাৰণে জলকীয়া দিছোঁ দেই। গম পালি? বাই বাই। যা বাই বাই কৈ ল'বি যা অংকুৰ দাদাক। অংকুৰ দাদাক কোৱা ভালকৈ পৰীক্ষা দিবা, ভালকৈ এক্সাম দিবা কোৱা। অঁ